যোৱা 2017 চন 4 ডিচেম্বৰ সিদিনা হয়তো অসমৰ বাবে অত্যন্ত দুখজনক দিন আছিল, কিয়নো সিদিনা শ্বেতা আগৰৱালা নামৰ এজনী স্নাতক বৰ্ষৰ মেধাৱী ছাত্ৰী গুৱাহাটী কমাৰ্চ কলেজৰ তেওঁৰে প্ৰেমিক গোবিন্দ আগৰৱালে নিজ ভনীয়েক আৰু মায়েকৰ সৈতে মিলি হত্যা কৰি নিজ ৰুমতে মৃতদেহটো জ্বলাই দিছিল। আৰু সম্পূৰ্ণ 1.5 বছৰৰ মূৰত আজি এই ঘটনাটো ৰায়দান পালে। আৰু এই ৰায়দানত গোবিন্দ আগৰৱাল যিজন শ্বেতাৰ প্ৰেমিক আছিল, সেই শ্বেতাৰ প্ৰেমিকজনক মৃত্যুদণ্ড বিহিলে আৰু তেওঁৰ মাক আৰু ভনীয়েকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ল। তেওঁলোকে ইয়াৰ পিছৰ পৰ্যায়ত হয়তো উচ্চতম ন্যায়ালয়ত যাব পাৰে, পুনৰ বিচাৰ প্ৰক্ৰিয়া হ'ব পাৰে আৰু পুনৰ হয়তো বিবেচনাধীন হ'ব পাৰে যি ৰায়দান কৰিলে। কিন্তু যিকোনো হওক, কথাটো হ'ল এনেকুৱা শ্বেতা বহুত ওলাব যি প্ৰতিদিনে বাৰে বাৰে প্ৰতাৰিত হৈ আছে, লাঞ্ছনাৰ বলি হৈ আছে নিজৰ প্ৰেমিকৰ দ্বাৰা। আমি বহুতৰে হয়তো খবৰ নাপাওঁ, এইকাৰণে নাপাওঁ আমাৰ সংবাদ মাধ্যমে সেইবোৰক ঢুকি নাপায়, নিবিচাৰে। বাৰু যিকোনো হওক, যেতিয়া এজনী ছোৱালী হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ এখন কলেজত নামভৰ্তি কৰে, এক নতুন জীৱনৰ পাতনি মেলে। আৰু এই নতুন জীৱনত, এই নতুন বয়সত তাই অত্যন্ত সংবেদনশীল হৈ থাকে, অত্যন্ত আৱেগিক হৈ থাকে, যিহেতু এটা নতুন পৰিৱেশ, নতুন মানুহ, স্বাভাৱিক। আৰু সেই স্বাভাৱিকতাই কিছুমান ল'ৰা, ময়ো যিহেতু এজন ল'ৰা, মই কথাখিনি কৈছোঁ, কিছুমান ল'ৰা সুযোগৰ অপেক্ষাত থাকে। কোনজনী ছোৱালী ধুনীয়া, কোনজনী ছোৱালীক কি কৰিব পাৰি, কোনজনী ছোৱালীক সহজতে মানে কনভাৰ্ট কৰিব পাৰি, সেইখিনি আৰু সেই ছোৱালীসকলৰ প্ৰায়ভাগে নাজানে যে প্ৰেম মানেনো কি, প্ৰেম প্ৰকৃতাৰ্থত প্ৰেম বুলি কাক কয়, প্ৰেমৰ যিখিনি নিগেটিভিটি, পজিটিভিটি, সেইবিলাক একো নজনাকৈয়ে এই ল'ৰাবোৰৰ, কিছুমান ল'ৰা, মই গোটেইকে কোৱা নাই, সেই সকল ল'ৰাই মানে বিশ্বাসত লৈ বহুত আৱেগিক হৈ পৰে। আৰু এই আৱেগিকতাৰ ফলত আমি দেখা পাওঁ, আমাৰ অঞ্চলত এনেকুৱা বহুত ছোৱালী, ল'ৰাও আছে যিসকল অত্যন্ত মেধাৱী, অত্যন্ত মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কথাই কৈছোঁ, অত্যন্ত ভাল ৰিজাল্ট কৰা ল'ৰা ছোৱালী, কিন্তু যেতিয়াই নতুন কলেজ এখনত যায়, নতুন হেড যায়, তেতিয়া মানে আচৰিতভাৱে পৰিৱৰ্তন এটা আহে। এইটো ষ্টেজ বৈজ্ঞানিক ভাষাত ক'বলৈ গ'লে অত্যন্ত সংবেদনশীল। আৰু কৈশোৰ অৱস্থাত, বিশেষকৈ 17ৰ পৰা যিখিনি 20-21 তেনেকুৱা ষ্টেজ আছে, সেইখিনিত সিহঁতৰ মনটো অত্যন্ত সংবেদনশীল হৈ থাকে, এটা নতুন জীৱনৰ পাতনি মেলে কলেজ এখনত গৈ। গতিকে আগগুণ নাভাবি সেইসকল ল'ৰাক বিশ্বাস কৰে আৰু প্ৰেমৰ নামত প্ৰতাৰিত হয়। ইয়াত অভিভাৱকৰ কৰণীয় বহুখিনিয়ে আছে। এজনী ছোৱালী যেতিয়া কলেজলৈ যায়, মই বিশেষকৈ যিহেতু এইটো ভিডিঅ'ত মই ছোৱালীখিনিক বেছি গুৰুত্ব দিছোঁ, গতিকে মই ছোৱালীৰ কথাই ক'ম। যেতিয়া ছোৱালী এজনী হাইস্কুল পাৰ হৈ পেলাই এখন কলেজত নতুনকৈ নামভৰ্তি কৰে, এটা কলেজীয়া জীৱন আৰম্ভ কৰে, তেতিয়া ছোৱালীজনী অত্যন্ত আৱেগিক হৈ থাকে। তাই নাজানে যে প্ৰেম কি, ইয়াৰ নেতিবাচক দিশটোও জনা দৰকাৰ আৰু ইতিবাচক দিশটো জনা দৰকাৰ। গতিকে মই ক'ব বিচাৰোঁ এইখিনি অভিভাৱকসকলক, যিখিনি ল'ৰা ছোৱালী
হয়তো আপোনাৰ নিজৰ ল'ৰাক বা নিজৰ ছোৱালীজনীক, এইটো কোনো বেয়া কথা নহয় মোৰ হিচাপত, এজনী ছোৱালীক হয়তো বুজাই দিয়া উচিত যে নেতিবাচক দিক কি, ইতিবাচক দিকটো কি। কাৰণ হয়তো সকলোখিনি নহ'লেও কিছুখিনি হয়তো বুজি পাব বা উপলব্ধি কৰিব, আৰু এনেকুৱা ঘটনা কিছু হ'লেও হ্ৰাস পাব বুলি মই ভাবোঁ। আমাৰ অভিভাৱকখিনিয়ে কৰে কি, যেতিয়া এজন ছোৱালীয়ে ঘৰত আহি কয় যে মোক বা তেনেকুৱা এজন ল'ৰা বা তেনেকুৱা কৰিছে বা মোক মানে কি কণ্টেক্ট নাম্বাৰ খুজিছে কিবা কানি, তেতিয়া কি কৰে, ছোৱালীজনীক এনে এটা অনুশাসন দিয়ে যিটো অনুশাসন তাই পচন্দ নকৰে, আৰু এইটো সমাজ বিৰোধী বুলি মই কিয় কৈছোঁ, কাৰণ আজিকালি আমি এটা আধুনিক যুগত বিচৰণ কৰি আছোঁ, যিটো ভাৰ্চুৱেল ৱৰ্ল্ড। এই ভাৰ্চুৱেল পৃথিৱীখনত আমি এটা অকল মোবাইলৰ বুটাম টিপিলে আমি গোটেই পৃথিৱীখন চকুৰ সন্মুখত দেখিব পাৰোঁ। তদুপৰি ছ'চিয়েল মিডিয়াই আমাৰ জীৱনটো যি সহজলভ্য কৰি তুলিছে, এই সহজলভ্যতাই আমাক প্ৰতিটো বস্তু এটা ইজি কৰি তুলিছে, আৰু এই আমাৰ যিটো ইজি, আমি যিটো বস্তু আমি বিচাৰিলে সহজতে পাওঁ, সেইটো বস্তুৱে আমাক মানে আমাৰ যিটো নেতিবাচক দিশ, সেই নেতিবাচক দিশটো আমাৰ যিখিনি ষ্টুডেণ্টখিনিক বুজাই দিয়াটো অত্যন্ত জৰুৰী। গতিকে মোৰ অভিভাৱকখিনিক এইখিনিয়ে মোৰ ফালৰ পৰা অনুৰোধ, যাতে যিখিনি ল'ৰা ছোৱালী আছে আপোনালোকৰ, সেইখিনিক ভালকৈ বুজাওক। যিখিনি কৰণীয় আছে, যিখিনি নেতিবাচক দিশ আছে, কলেজীয়া জীৱন আৰম্ভ হওঁতে যিখিনি বাধাৰ সন্মুখীন হয়, যিখিনি প্ৰতিঘাতৰ সন্মুখীন হয়, সেইখিনিৰ বিষয়ে উপলব্ধি কৰক। হয়তো এনেকুৱা ঘটনা কিছু হ'লেও হ্ৰাস পাব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু আপোনাৰ নিজৰ মতামতখিনি মোক কমেণ্ট কৰি তলত জনাবলৈ নাপাহৰিব। জয় হিন্দ।